কোনো এটা কামত ব্যৰ্থ হ'লে হতাশ নহ'ব, কাৰণ সফলতা এদিনতে নাহে। প্ৰতিটো ব্যৰ্থতাই হ'ল সফলতাৰ এটি ধাপ। তোমাক কোনোবাই নিন্দা কৰিলে তেওঁক ইগনৰ কৰা, কাৰণ কুকুৰে মানুহক কামুৰিলেও মানুহে কিন্তু কুকুৰক কেতিয়াও নাকামুৰে। আমি ভালে থাকিবলৈ টকা উপাৰ্জন কৰোঁ, আৰু সেই টকা উপাৰ্জন কৰিবলৈ গৈ নিজৰ সকলো ভালে থকাবোৰ বিসৰ্জন দিবলগীয়া হয়। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। তুমি আনক যিমানেই চেলেঞ্জ কৰিবা সিমানেই তোমাৰ জীৱনৰ দিনবোৰ হেৰুৱাব লাগিব, কিন্তু যদি তুমি নিজক চেলেঞ্জ কৰিব পাৰা তেন্তে প্ৰতিটো দিনকে তুমি জয় কৰিব পাৰিবা। মানুহ আজব প্ৰাণী, ডুব গ'লে পানীক দুখ দিয়ে, উজুটি খালে শিলক দুখ দিয়ে, কৰ্মৰ দুখ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুল কেতিয়াও নেদেখে। বৰ্তমানৰ মানুহে কোনো ভুল কৰিলে শুধৰাবলৈ চেষ্টা নকৰে, বৰঞ্চ সেই ভুলটো লুকুৱাই ৰাখিবলৈ অন্য এটি ভুল কৰে। সেইজন পুৰুষ অতিকে সুন্দৰ যিয়ে খঙৰ মাজতো এগৰাকী নাৰীৰ সতে ভদ্ৰতাৰে কথা ক'বলৈ পাহৰি নাযায়। অৰ্থই মানুহৰ অৱস্থান সলনি কৰিব পাৰে, কিন্তু স্বভাৱ কেতিয়াও সলাব নোৱাৰে। গৰীব আৰু ধনীৰ মাজৰ পাৰ্থক্য এটাই, ধনীয়ে আহাৰ হজমৰ বাবে দৌৰে আৰু গৰীবে আহাৰ যোগাৰ কৰিবৰ বাবে দৌৰে। পৃথিৱীত যদি সঁচাই কোনোবা আপোন আছে সেয়া হ'ল মা। দুৰ্বল মনে অনুবীক্ষণ যন্ত্ৰৰ নিচিনা সৰু সৰু বস্তুবোৰ ডাঙৰ কৰি দেখুৱায়, কিন্তু ডাঙৰ বস্তুবোৰ ইয়াৰ দৃষ্টিত ধৰা নপৰে। কেইটিমান চিৰন্তন সত্য কথা, অতি আদৰত সন্তান নষ্ট, অতি লোভত জীৱন নষ্ট, অতি লোভনত আঞ্জা নষ্ট, অতি অহংকাৰত মানুহ নষ্ট, অতি সন্দেহত সম্পৰ্ক নষ্ট। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।